যেতিয়া এই খবৰটো পাইছিলোঁ যে আমাৰ বেতবাৰী যে পূজা মণ্ডপ চলি আছিলে তাৰ ঠিক কিছু ওচৰতে এটা মানে আনআইডেণ্টিফাইড ডেড বডি এটা পোৱা গৈছিলে। ইতিমধ্যে সেই সময়ত আমাক তাৰে কমিটিৰ মানুহ জনাইছিলে প্ৰায় 6:30 মান, আৰু ইমিডিয়েটলি আমাৰ OC মই আমি সকলোৱে নিজে আহি পেলাই জেগাটো চালোঁ। চাই পেলাই বিভিন্ন ধৰণৰ বিভিন্ন তথ্য পাতি আমি তাত সংগ্ৰহ কৰিলোঁ, ষ্টেটমেণ্ট ল'লোঁ, আৰু তেতিয়া দেখিলোঁ যে তাক সেই যিজন ডিচিজ আছিলে ডিচিজজনক তাত কোনোবাই মানে মাৰিছে, মাৰ্ডাৰ বুলি আমাৰ সন্দেহ হ'ল। পিছফালে মূৰত আঘাত আছিলে, বুকুতো আঘাত পাইছিলোঁ, আৰু সেইমতে আমি ইনভেষ্ট কৰিলোঁ। আমাৰ তদন্ত লগে লগে আমি চলালোঁ। আমি ইমিডিয়েটলি আমি গম পালোঁ যে গোটেই কথাটোত দুটা মানে গ্ৰুপৰ মাজত কাজিয়া হৈছিলে, আৰু চব একচুৱেলি সুৰাপান, চব মদ পানী খাই মানে গোটেই নিচা লাগি পেলাই কোনো কাকো ক'ব পৰা নাই, পূজাও চাইছে, মাৰপিটো কৰিছে। আৰু সেই মাৰপিটৰ ফলত দুটা মানে বিভিন্ন আমি কেইবাটাও প্ৰায় এতিয়ালৈকে আমি 12জনক আমি আটক কৰিছোঁ, 12জন মানুহক আটক কৰিছোঁ, আৰু আমাৰ সোধপোছ চলি আছে, তদন্ত চলি আছে। আৰু আমি এতিয়ালৈকে গম পাইছোঁ যে এই কাজিয়াৰ ফলতে মাৰপিট হৈছে। মাৰপিটত বিভিন্নজনে মাৰামাৰি কৰিছে, কোনোবাই শিলেৰে মাৰিছে, কোনোবাই টাঙনেৰে মাৰিছে, কোনোবাই চুৰিৰে মাৰিছে। মাৰি পেলাই এই ল'ৰাজনৰ মৃত্যু হ'ল। এতিয়া সদ্যহতে আমি মদন বসুমতাৰী, গুণজিৎ দাস, ৰাকেশ দাস, জাংখং বসুমতাৰী, আনচাই বড়ো, জানেন বড়ো, মিনিশ্ৰাং ব্ৰহ্ম, আৰু দুজন আছে, তেওঁলোক নামটো আমি ক'ব নোৱাৰিম, জুভেনাইল হয়, আৰু ৰঞ্জালু বড়ো। এইকেইজনক আমি এতিয়া ইতিমধ্যে আমি আটক কৰিছোঁ, আৰু ইতিমধ্যে তেওঁলোকে স্বীকাৰো কৰিছে যে এইটো মাৰপিটৰ ফলত মানে তেনেকুৱা জখমো হৈছে। যিকেইটাক আমি দেখিলোঁ যে কাৰোবাৰ আঙুলি কটা আছে, কাৰোবাৰ ডিঙিৰ ওপৰত কটা আছে, তেতিয়া আমি সুধিলোঁ, সোধপোছ কৰোঁতে স্বীকাৰ কৰিলোঁ যেনেকৈ মাৰপিট হৈছিলে। তেনেকৈ মতে সেইজন ল'ৰাক খেদি সেই মাৰপিটত সি চাগে পলাই জেগা গৈ নাপালে, তো গৈ নাপালে সেই জেগাতেই চাগে পৰি পেলাই মৰি থাকে। গতিকে আমাৰ আৰু আছে কেইবাজন, 2-3জনমান আৰু আসামী আছে, আমি তদন্ত কৰিছোঁ। প্ৰথম কথাটো হ'ল পূজা চাবলৈ আহিছিলে, পূজা চাব আহোঁতে হয়তো সেই কিবা কিবি কথা ডাইলগ এক্সচেঞ্জ হ'ল সিহঁতৰ মাজত, কিবা কিবি তৰ্কাতৰ্কি লাগিল, আৰু সেইটোৱে মূল সূত্ৰপাত। কোনোবাকে বেয়া স্লেং ৱৰ্ড কোৱা বুলি ক'লে, আৰু আমি যেতিয়া সোধপোছ কৰোঁতে গম পালোঁ যে তাৰে কেইবাজনেও মানে মদ পানী খাই আছিল, খাই পেলাই স্লেং ৱৰ্ড ইউজ কৰিলে, মাৰামাৰি হ'ল, আৰু মাৰামাৰি হৈ काजियार सूत्रपात और बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि जिल्ला रौथायाव थानाय ब्रह्म अट'मबाइल्स बाजाज शोरूमा लाबोदों नोंथांनो खालि फुजानि दामाका स्पेशल अफार। खेबसेनो रां होना बायथारनायजों लोगोसे बेयाव फाइनान्सनि सुबिदाखौबो लानो हागोन। खोब खम बेसेनाव एबा 15,000 डाउन पेमेन्ट होनानै नोंथाङा बाजाज कम्पानीनि गुबुन गुबुन रोखोमनि बाइकखौ लानो हागोन। गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया। बाइकजों लोगोसेनो फुजानि गोबांथार गिफ्टबो मोननो हागोन। गिफ्टआव थागोन हेलमेट गंसे, 3 लिटार पेट्रल आरो मोनसे गोसो बोगथाबनो हानाय अनथोब। बे स्पेशल अफारा 24 अक्ट'बरनिफ्राय 31 अक्ट'बरसिम सोलिगोन।